মানে আপোনাৰ চাৰিওফালে ইমান যে ছোৱালী থাকে কেনেকুৱা ফিল হয় গাইছ মানে দুখন পূজাৰ মানে মানুহবিলাকক বুজাবুজি আছে আমাৰ তাৰে কাপলবিলাক ইয়াতে আৰু ইয়াৰে কাপলবিলাক তাতে যায় তেতিয়া চিনাকি মানুহে দেখা নাপাব ৰেষ্টুৰেণ্টতে দেওঁ নেকি পূজাত নেক্সট বাৰ আম্বানী হৈ যাম খান্তা হেল্ল' গাইছ কেনে তো গাইছ আপোনালোকে জানে আজিকালি অসমত মানুহৰ ঘৰ কম ব্লগাৰ বেছি আছে মানুহৰ ঘৰত বাচ্চা জন্মই নাপায় ডাইৰেক্ট কয় ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজিকালি খগেন নগেন হৰেণ অৰুণা ভেদাইলতা হেমলতা বাদাইলতা চবৰে ব্লগিং চেনেল চবেই ব্লগ বনায় হাগিব গ'লেও বনায় তো মই ভাবিলোঁ মই কিবা এটা এনেকুৱা বনাওঁ মই ব্লগ নবনাওঁ দেই মই বনাম ভ্লগ ব্লগ ভিডিঅ'টো কিনো আৰম্ভ কৰিম কেনেটা ৰাতিপুৱা উঠি আৰম্ভ কৰিছোঁ টোপনিৰ মজে ভাগা নাই দিয়ক দেখাই আছোঁ কি হয় তো গাইছ গা চা ধুই হাগি মুঠি পূৰা ৰেডি মই আৰু আজি অষ্টমী চবকে দুৰ্গা পূজাৰ ওলগ জনালোঁ পূৰা ফুৰিব এনজয় কৰিব পূৰা গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডৰ হাতত ধৰি ঘূৰিব আৰু বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰি ঘূৰিব আৰু আমাৰ দৰে ছিংগলবোৰে খাই বৈ এনজয় কৰিব इस सज्जन को क्या तकलीफ है भाई পূজা চাবলৈ পূৰা ৰেডি একদম এইটো দেখিছে পূৰা চোলা তোলা পিন্ধিছোঁ কিন্তু পুৰণা দিয়কচোন নতুন নাই আৰু পেনো পুৰণা গামচা পিন্ধি আছোঁ সৰুতে ভাল আছিল গাইজ সৰুতে মানে কি মামা মামী পেহা পেহী খুৰা খুৰী চবে কাপোৰ দিয়ে তিনিদিন পূজা 3 দিনত 6 যোৰ কাপোৰ কিমান পিন্ধিম আৰু সেনেকুৱা হৈ যায় কিন্তু আজিকালি না কোনোবাই কাপোৰ দিয়ে না কোনোবাই কিবা আৰু গাইজ কাপোৰ অৰ্ডাৰ দিছিলোঁ মই পূজাৰ কাৰণে ফ্লিপকাৰ্ট আৰু মিন্ত্ৰাত আহিয়ে নাপালে ঘণ্টা মই ভাবিছিলোঁ পিন্ধিম পূৰা পূজাত পূৰা এনজয় কৰিম পূৰা ঘূৰিম ফুৰিম পিছে চাম এই পুৰণা কাপোৰ পিন্ধি যাব লগা হৈছে মই কৈছোঁ এই ফ্লিপকাৰ্ট এমাজন কি এইগিলা একো কাম চাম নাই ফাঁচি বজাৰে বেষ্ট 100 মাৰি থাকিব ধুনীয়াকৈ লৈ আহা পিন্ধা নতুন কাপোৰ 100 টকাত 5টামান টি চাৰ্টে পাবা 500 টকাত নটাতে আহ বোলে মানুহ চাক মানুহ ইমান মানুহৰ মাজত সেৱা কৰিব পৰাটো কপালৰ কথা কপাল মানে ফুটাটো কপালতে ল'ব কিন্তু মানে সোমাব জেগা নাই মানে গাইজ লাইফত এই বস্তুটো পাৰফেক্টলি জেগাত নপৰিল অলপ হ'লেও বেকাৰ হৈ থাকে চাওকচোন অলপ হ'লেও আপোনালোকৰ পৰে ক'বচোন কমেণ্টত मैं क्या करूं फिर जॉब छोड़ दूं পূজাৰ দিনাও ইয়াৰ লেভেল কমা নাই গাইজ নৰিত যি কটি ফটা ৰ'দ খেন্তা নৰিয়াৰ পূজা চাবা এতিয়া যা ৰাতি আহিম আৰু দিনত থাকিব নোৱাৰি ইয়াতে বেলেগ লেভেলৰ গৰম দিছে গাইজ নৰি গৰমত পূজা চাবা অৱস্থা নোহোৱা হৈ গৈছে আৰু এই গৰমত ডাইৰেক্ট চিটত বহি দিছোঁ বাইকৰ তাত প্লেয়াৰ অমলেট বনি গৈছে গাইজ নৰি আৰু গাইজ আমাৰ গাঁওবিলাকত এটা কথা মানে কি গম পাইছেনে চবেই ৰিলেট কৰিব পাৰিব চাগে গাঁওবিলাকত মানে কি আপোনালোকৰ যদি কোনোবা লগৰ ছোৱালীও থাকে পূজাত বা কিবা এনেকুৱা আৰু তো 5 মিনিটতকৈ বেছি কথা পাতিব নোৱাৰে যদি 5 মিনিটতকৈ বেছি কথা পাতিছে কোনোবা এটা ছোৱালীৰ লগত আৰু যদি ঘৰৰ ওচৰৰ কোনোবা আণ্টিয়ে দেখা পাইছে আপোনাৰ ডাইৰেক্ট আৰু আপোনাৰ গোটেই ওচৰ চুবুৰীয়াই কৈ থাকিব এই অমুকুৰ ল'ৰাটো অমুকুৰ ছোৱালীক লাইন মাৰি আছিল ইফালে মই সুধি আছিলোঁ এছাইনমেণ্ট লেকচাৰ নাই কালি ছাবমিশ্যন ডেট আছে যদি লেকচাৰ দিবি কিন্তু আণ্টিকেইটাই মোৰ মাৰ বোৱাৰী বনাই দিয়ে ডাইৰেক্ট ঘেণ্টা কাপোৰ পিন্ধা চাই আছে কি ফাল্টু মানুহ তো হেল্ল' গাইজ এতিয়া বাজিল আবেলি 6টা পূজা চাবলৈ পূৰা ৰেডি আৰু নতুন চাৰ্ট টাৰ্ট পিন্ধি মানে পূজাও চাম আৰতিও চাম দীপাঞ্জলিও চাম পুষ্পাঞ্জলিও চাম মানে চবকে চাম ছয়টাতে পূজাত যোৱা কথা এই বাজিল 7টা বাজিল কাৰ কাৰণে কৈ আছোঁ নতুন কইনাবিলাকৰে ইমান টাইম নালাগে ওলাওঁতে মোৰ লগৰকেইটা যিমান টাইম লাগে মানে নতুন কইনাত কিয় 7 বাগে
আৰু এইটোৱেইটো মানুহ যাৰ মানে মই তিৰিতকৈ হাত বাক বুলি কৈছিলোঁ। औरत का चक्कर बाबू भैया औरत का चक्कर পূজাত ফুচকা বেপাৰী হওঁ নেকি? ইমান ছোৱালী দেখিছেনে? অকল ফুচকা বেপাৰী তাত। এইবিলাক মানে ষ্টাইল চাইল কৰি লাভ নাই। ফুচকাৰ দোকান এখন দিয়ক, ছোৱালীয়ে ছোৱালী তাৰপিছত লাইফত। দাদা মানে আপোনাৰ চাৰিওফালে ইমান যে ছোৱালী থাকে কেনেকুৱা ফিল হয়? কিন্তু ভাল লাগে নাই? ভাল লাগিলে নহয় ন, আজিকালি ছোৱালীবিলাক মানে ভাল লাগাতো লাগে কিন্তু ये फंस गया ইমান ছোৱালী হে কেনেকুৱা লাগে তোমাৰ? पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। আপুনি কওক, আপুনি মেইন মানুহ, আপোনাৰ কেনে লাগে? কওক, চাৰিওফালে ইমান ছোৱালী থাকে আপোনাৰ কেনেকুৱা লাগে? मेरे पास कोई अल्फाज नहीं है, मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दें। এতিয়া আহি আছোঁ শিংমাৰীত পূজা চাবৰ কাৰণে। আমাৰ ঘৰত চালোঁ আৰু যাই পেলাই চাম, কিন্তু এতিয়া শিংমাৰীত আহি আছোঁ লগৰকেইটাৰ লগত। দেখাই আছোঁ বোলক। গাইছ মানে দুখন পূজাৰ মানে মানুহবিলাকক বুজাবুজি আছে। আমাৰ তাৰে কাপলবিলাক ইয়াতে আৰু ইয়াৰে কাপলবিলাক তাতে যায়। তেতিয়া চিনাকি মানুহে দেখা নাপাব। কি আৰু এইকেইটা ধৰা নকৰাৰ। बहुत तेज हो रहा है, बहुत तेज हो रहा है। গাইজ দুখন হোটেল বদলালো, কিন্তু এতিয়া নকেলি মেনেজাৰ আমাৰ গাইজ 4খন দোকান খুলিলোঁ। ধাবা, ৰেষ্টুৰেণ্ট, ক'তো একো নাই, চবতে চেল চেছ। ৰেষ্টুৰেণ্টে দেওঁ নেকি পূজাত নেক্সট বাৰ? আম্বানী হৈ যাম ঘণ্টা। ফাইনেলি মুখত হাঁহি দেখছি না? এই হাঁহি কেলা এই 2 ঘণ্টা এটি বিচাৰি বিচাৰি পাইছোঁ কিবাকে। তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ। 10টা বাজিল, কিবাকে আহি পালোঁ। ভাগৰ লাগে, অৱস্থা নাই, মুখখন দেখি গম পাইছে চাগে। দিয়ক নহ'লে ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু কিনো ক'ম। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰেড বটনটো একেবাৰে একদম টিপি দিব, বুজিছে নাই? নেক্সট যদি কেতিয়াবা ব্লগ বনাওঁ যদি আৰু চাওঁ কি হয়। দিয়ক বাই বাই। চবকে পূজাৰ শুভকামনাই। বাই বাই।